Hello guys, welcome to my YouTube channel Learning with Bitu. মই জি 2024 বৰ্ষৰ 23 তাৰিখে 23 ফেব্ৰুৱাৰী তাৰিখে যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব অসমীয়াৰ তাৰ কিবিলাক ৰচনা আহিব বা তাৰ ভাৱ সম্প্ৰসাৰণ কৰা কি আহিব বা আবেদন প্ৰতিবেদন লিখন কি আহিব তাৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু বহুতো ভিডিঅ' আপোনালোকে ইউটিউবত পাব যিবিলাক ভিডিঅ'ত এনেকৈ ডাইৰেক্ট কোনোবা এখন ৰচনা বিচিত্ৰাৰ পৰা কুৱেশ্যনখিনি ডাইৰেক্ট দি দিছে বা এনেকৈ ধৰণৰ দিছে মই যিহেতু পূৰ্বৱৰ্তী বছৰৰ যিবিলাক প্ৰশ্ন কাকত আছে সেইবিলাকৰ পৰা মই যুগুত কৰিছোঁ চাওক এইখন 2016 চনৰ অসমীয়াৰ মেট্ৰিক কাকত 2018 চনৰ এখন 2019 চাই ল'ব আপোনালোকে এইখন আছে 2020 এইখন আছে 2022 চনৰ কম্পাৰ্টমেণ্টেলৰো দিছোঁ চাওক এইখন ইয়াৰ প্ৰশ্ন কাকতসমূহ আহিছিলে যিবিলাক সাম্ভাৱ্য ৰচনা আছিলে 100% আপোনালোকৰ কমন পৰিবই যিখন প্ৰশ্ন কাকত আছে তাৰ লগত মই কম্পেয়াৰ কৰি দিম এইটো ভিডিঅ'টো যেতিয়া প্ৰশ্ন পৰীক্ষা হৈ যাব আপোনালোকে তাৰ লগত কম্পেয়াৰ কৰি চাব পাৰিব এতিয়া মই বেছি দীঘলীয়া নকৰোঁ মই এতিয়া ভিডিঅ'টোলৈ আগবাঢ়িবলৈ লৈছোঁ চাওক 2016 চনৰ প্ৰশ্ন কাকত আহিছিলে কি আহিছিলে তোমাৰ প্ৰিয় গ্ৰন্থ আহিছিলে ৰচনাত অসমৰ প্ৰাকৃতিক সম্পদ আহিছিলে শিক্ষাৰ মূল্যবোধ গতিকে এইখন ৰচনা অতি গুৰুত্বপূৰ্ণ তাৰপিছত এইখন 2018 চনত আহিছিলে তোমাৰ প্ৰিয় গ্ৰন্থ আহিছিলে অসমৰ বানপানী পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এইকেইখনো বহুত গুৰুত্বপূৰ্ণ ৰচনা আপোনালোকে এই তিনিখনো চাব লাগিব যেহেতু কমন পেলাব লাগিব গতিকে 10খনমান ৰচনাটো আপোনালোকে চাবই লাগিব এইখন আহিছিলে চাওক 2018 চনত আহিছিলে এখন স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ দূৰদৰ্শন যেহেতু ইয়াত মই কোন চনত আহিছিলে লিখি দিয়া নাই আপোনালোকে চাই ল'ব সেই পূৰ্বৱৰ্তী যিকেইখন পেপাৰ মই দেখাইছিলোঁ ওপৰত সেইকেইখন পেপাৰৰ পৰাই এই প্ৰশ্নসমূহ লোৱা হৈছে আৰু এখন আহিছে তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা এই পইণ্টছ দি দিছে শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী তুমি ভাল পোৱা এগৰাকী সাহিত্যিক তাৰপিছত হৈছে ক'ভিডৰ সময়ত আহিছিলে 2022 এখন ক'ভিডকালীন সময়ত ইতিবাচক আৰু নেতিবাচক দিশ অসমৰ ক্ষুদ্ৰ উদ্যোগ সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণ জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক সামাজিক মাধ্যম আৰু বৰ্তমান ইয়াৰ প্ৰভাৱ তাৰপিছত আৰু এখন আহিছে এইখন কম্পাৰ্টমেণ্টেল হয় দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ তোমাৰ জীৱনৰ লক্ষ্য আৰু শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী এতিয়া মই যি ভাৱ সম্প্ৰসাৰণৰ আবেদন লিখন এইটো অথবা আহে তাৰ মই দেখাবলৈ লৈছোঁ 16 চনৰ এখন পঢ়াই ৰৈ পানী তিনি নিচিন্তান তাৰপিছত নাইবা কি হৈছে তুমি পঢ়ি থকা প্ৰাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ মুকলি কৰা হ'ব এই সভা উপস্থিত থাকিবলৈ চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা আবেদনত তোমাৰ নাম ঠিকনা দিব এইটো আপোনালোকে জানেই এইটো নাম ঠিকনা দিব নালাগে তাৰপিছত প্ৰতিবেদনখন আহিছিলে চব কি আহিছিলে তোমাৰ অঞ্চলত খোৱা পানীৰ অভাৱ কথা জনাই এখন স্থানীয় বাতৰি কাকতৰ বাবে এখন প্ৰতিবেদন প্ৰস্তুত কৰা বা তোমাৰ অঞ্চলটোত যি ৰাস্তা ঘাটৰ দুৰৱস্থা দেখুৱাই পেলাই PWD তাৰ মেইন কাৰ্যালয়লৈ আবেদন দেখাই এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে আৰু এটা আহিছে ভাৱ সম্প্ৰসাৰণ কৰা 100 গুৰু মাৰিলে বাঘৰো মৰণ এইটো চাব আবেদন আহিছিলে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি সুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদিকা হিচাপে এখন আবেদন লেখা আৰু প্ৰতিবেদনত আহিছে বানপানীৰ বাবে তোমাৰ অঞ্চলত বিদ্যালয়ৰ ঘৰ দুৱাৰ আচবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা তাৰপিছত আকৌ আহিছে ভাৱ সম্প্ৰসাৰণ মৰা পক্ষী মৰে ৰৈ মানুহ মৰে কৈ তাৰপিছত আহিছে আবেদন আহিছে চব কি আহিছে তোমাৰ বিদ্যালয়ৰ বহি বিভাগ খেলসমূহ অসুবিধা দূৰীকৰণৰ বাবে সম্পাদিকা হিচাপে এখন আবেদন লেখা বা বৰ্তমান অসমৰ বিদ্যালয়বোৰত শিক্ষাৰ পৰিৱেশ কেনেধৰণৰ উল্লেখ কৰি সেই পৰিৱেশৰ শীঘ্ৰে অধিক উন্নত কৰিবৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লেখা দেখিছে আপুনি কেনেকৈ ধৰণৰ প্ৰতিবেদন আহিছে আবেদন আহিছে তাৰপিছত আছে ভাৱ সম্প্ৰসাৰণ কৰা ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে সেইটো আৰু তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা সুবিধা প্ৰদান কৰিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ছাত্ৰ একতা সভাৰ সম্পাদিকা হিচাপে আবেদন লেখা আবেদন দেখিছে কেনেকুৱা উজু আহিছে ইমান টান নাহা বানপানীৰ বাবে তোমাৰ অঞ্চলত এইটো চাওক এইটো বানপানীৰ বাবে আগৰ প্ৰশ্নটোকে এইটো প্ৰতিবেদন দি দিছে কমন মাৰি দিছে আপোনালোকে চাই ল'ব পাৰিব ভাৱ সম্প্ৰসাৰণ কৰা আহিছে চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি সেইবিলাক আহে এইটো আহিছে অসুখৰ বাবে তুমি 4 দিন স্কুললৈ আহিব পৰা নাছিলা সেই অনুপস্থিতিৰ বাবে ছুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে তোমাৰ স্কুলৰ বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লেখা আবেদনত তোমাৰ নাম ঠিকনা দিবা এইটো দিয়ে তোমাৰ অঞ্চলত বাট পথৰ দলং আদি নষ্ট হোৱাত সেইসমূহ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লেখা এনেধৰণে প্ৰশ্নসমূহ আহিছিলে গতিকে আপোনালোকক ৰচনাসমূহ দিলোঁ আবেদন আৰু প্ৰতিবেদনকেইখন দিছোঁ ভাৱ সম্প্ৰসাৰণ কৰা দিছোঁ আৰু ইয়াৰ উপৰিও এইসমূহৰ যিবিলাক প্ৰশ্ন কাকত আছে মানে কিতাপৰ প্ৰশ্ন আছে সেইসমূহ যদি লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদিহে ভাল লাগিলে ভিডিঅ'টো তেন্তে লাইক কৰি দিয়ক বহুতো কষ্ট কৰি পেলাই পেপাৰবিলাক যুগুত কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ যিহেতু ভাল মাৰ্কছ পালে মোৰ চেনেলটো ছাকচেছ হৈছে বুলি ভাবিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বেছি কথা নকওঁ
ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰক, চেনেলটো সকলোৰে মাজলৈ আগবঢ়াই দিয়ক। ধন্যবাদ। জয় অসম।